নমস্কাৰ, এই অসমত এতিয়া কি চলি আছে? আমাৰ মাজৰ পৰা এগৰাকী শিল্পী জুবিন দা নাইকিয়া হৈ গৈছে। যোৱা এই 3 দিনৰ পৰা বহুত মনত দুখ লাগি আছে। ভিডিঅ' বনাব পৰা অৱস্থা হোৱা নাই, যিহেতু তেওঁ আমাৰ মাজৰ পৰা হেৰাই গৈছে। ভাবিলোঁ মই আপোনালোকৰ মাজত এই কথাটো মই জনাইছোঁ, আৰু আপোনালোকে ইতিমধ্যে চাগে গম পাইছেই যে নিউজে চিউজে এনেকুৱা এজন শিল্পী আছিলে যে তেওঁৰ গানে ইমানেই বিখ্যাত আছিলে, আৰু তেওঁক মানে কেনেকৈ আমি নাইকিয়া হ'ল বুলি আমি বিশ্বাস কৰিব পাৰিম। সেইটোতো ভাবিয়ে নাপাইছোঁ জুবিন দা আমাৰ মাজৰ পৰা কেনেকৈ গ'লগৈ। আৰু এতিয়া সমগ্ৰ পৰিৱেশতে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি হৈ আছে, আৰু আমি অসমবাসী সকলোৱে জুবিন দাৰ প্ৰতি থকা মৰম ভালপোৱাখিনি আমাৰ শ্ৰদ্ধাঞ্জলি হিচাপে আমি জ্ঞাপন কৰিছোঁ। জন্মগ্ৰহণ কৰিছিল 1972 18 নৱেম্বৰত, আৰু এতিয়া মৃত্যু লাভ কৰিছে ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ শুকুৰবাৰে তেওঁ মৃত্যু লাভ কৰিছে। আৰু তেওঁ য'তেই থাকে ভালেই থাকক, আৰু মোৰ ফালৰ পৰা ইমানখিনি ক'বলৈ আছিল।